বায়ু, পানী আৰু আকাশ এই সকলোবোৰ কেৱল তোমালোকৰ বাবে। কেতিয়াবা মৰ্যাদা দিছানে এইবোৰক? তোমালোক সঁচাই বৰ স্বাৰ্থপৰ মানুহ। গছ নাই, বননি নাই, বায়ু, পানী প্ৰদূষিত ইয়াত। গাড়ী মটৰৰ ধোঁৱা ইয়াত, এচিৰ ঠাণ্ডা লৈছে ইয়াত। আচলতে এইবোৰ কি হৈ আছে? এয়াচোন প্ৰলয় নামিছে। নহয়, এয়া মহাপ্ৰলয় নামিছে। আচলতে আমাৰ দোষ কি? আমি আমাৰ দৈনন্দিন কিমান ব্যস্ত হৈ পৰিছোঁ নহয়নে? ঘৰৰ পৰা কামলৈ, কামৰ পৰা ঘৰলৈ, প্ৰতিদিনে উপাৰ্জন কৰি প্ৰতিদিনে খোৱা, প্ৰতিদিনে উপাৰ্জন কৰা। যদি কোনোবা আহি কয় বলা গছ ৰুওঁগৈ, তেতিয়া দেখুৱাও কিবা অজুহাত। সঁচাই এয়াইতো আজিৰ যুগ, আৰু সঁচাই এইবোৰলৈ আমি কৰিয়েই বা কি আছোঁ? দিন ৰাতিৰ জীৱনৰ দৌৰা-দৌৰিত আমি এয়াই পাহৰি গৈছোঁ যে প্ৰকৃতিয়ে আমাৰ জীৱনৰ এক মূল আধাৰ। যদি এই জীৱনটোৱে নাথাকে তেন্তে এইবোৰৰ কি কাম বাৰু? আৰু পৰিস্থিতি এনে পৰ্যায়ত গৈ পাইছে যে প্ৰতি মিনিটতে কোনোবা